পঞ্চম শ্ৰেণী পিঠাৰ মেল পদ্যটোৰ বাকী থকা প্ৰশ্নখিনি উলিয়াই লোৱা। এতিয়া আমাৰ আছে পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। এটা উদাহৰণ দিছে চুঙা পিঠা, অৰ্থাৎ চুঙা পিঠা আমি পদ্যটোত পাইছিলোঁ। এতিয়া বাকী পাচিত থকা পিঠাবোৰৰ নামবোৰ চোৱাচোন। টেকেলি পিঠা, ঘিলা পিঠা, পানী পিঠা, সুতুলি পিঠা, ফেনী পিঠা, চুঙা পিঠা, নাৰিকল পিঠা, খোলা চাপৰীয়া পিঠা, তিল পিঠা, বৰ পিঠা, ক্ষীৰ পিঠা, কল পিঠা, তাল পিঠা আৰু জেং পিঠা। এতিয়া পদ্যটোত পোৱা বাকী পিঠাকেইটাৰ নাম চোৱাচোন। পাচিটোৰ ভিতৰত প্ৰথমতে আছে সুতুলি পিঠা পাম, তাৰপাছত হ'ল ফেনী পিঠা আৰু শেষত খোলা চাপৰীয়া পিঠা। এতিয়া পিছৰ প্ৰশ্নটো চোৱা। পিছৰ প্ৰশ্নটোত উত্তৰ লিখিবলৈ দিছে। কটো চোৱা, খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? উত্তৰটো লিখিবা। খোলা চাপৰীয়া পিঠাক চুঙা পিঠাই খোলা চাপৰীয়া বাই বুলি সম্বোধন কৰিছিল। খটো চোৱা, কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? উত্তৰ লিখা। চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। গটো চোৱা, অকণমানিয়ে পিঠা লাৰুৰ সলনি কি খাবলৈ বিচাৰে? উত্তৰ লিখিবা। অকণমানিয়ে পিঠা লাৰুৰ সলনি লুচি, বিস্কুট আৰু চাহ পানী খাবলৈ বিচাৰে। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা। কি দিছে? ইয়াত ব্যাকৰণ আছে তোমালোকৰ। কি দিছে চোৱাচোন। চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰীয়া বাই। ঘপৰাই শব্দটোৰ দৰে টপৰাই শব্দটোৱেও ততালিকে অৰ্থ প্ৰকাশ কৰে। অৰ্থাৎ ঘপৰাই আৰু টপৰাই শব্দটোৰ অৰ্থ হৈছে ততালিকে বা লগে লগে। চোৱাচোন কেইটামান উদাহৰণ দিছে। কটো চোৱা, ৰাজুৱে সকলো কথাতে ঘপৰাই মাতে, অৰ্থাৎ ৰাজুৱে সকলো কথাতে লগে লগে মাত দিয়ে। খটো চোৱা, সি টোপনিৰ পৰা ঘপৰাই উঠিল। আৰু গটো হৈছে সকলো প্ৰশ্নৰ উত্তৰ ঘপৰাই দিয়াটো সহজ কথা নহয়। এতিয়া তোমালোকক কি কৰিবলৈ দিছে চোৱাচোন। ঘপৰাই শব্দটোৰ দৰে টপৰাই শব্দটো ব্যৱহাৰ কৰি তিনিটা বেলেগ বাক্য লিখিব দিছে। এতিয়া লিখোচোন আহা আমি। কটোত লিখা, মধুৱে টপৰাই উত্তৰ দিলে। খটোত লিখা তেনেদৰে, সি টপৰাই মৌখিকৰ উত্তৰ দিব পাৰে। আৰু গটো লিখা, সি সকলো কথাতে টপৰাই মাত দিয়ে।